অস্থিৰা বেগৰ পৰলুৱানা অভিমানী দুচকু শান্তি দিয়া অস্থিৰা বেগৰ পৰলুৱানা অভিমানী দুচকু শান্তি দিয়া। हेलो फ्रेंड्स, रमेश बरार यूट्यूब चैनल को আপোনালোকক পুনৰ স্বাগতম জনাইছো। আজি আপোনালোকৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছো এজন উদীয়মান কণ্ঠশিল্পী শ্ৰী পঞ্চদীপ ভট্টাচাৰ্য। নমস্কাৰ। আজি তেওঁ আপোনালোকৰ আগত কেইটামান গীত গাই শুনাব। আপোনালোকে নিশ্চয় ভাল পাব। প্ৰথমে তোমাৰ পৰিচয় দাঙি ধৰিবলৈ মই অনুৰোধ জনাইছো। নমস্কাৰ, মোৰ নাম শ্ৰী পঞ্চদীপ ভট্টাচাৰ্য। মোৰ ঘৰ যোৰহাট তিয়ক হাঁহচৰাত। মই বৰ্তমান সংগীত জগতৰ লগতে জড়িত। বিশেষকৈ মই গান তেনেকৈ কোনো শিকা নাছিলোঁ। মই মোৰ মাৰ পৰাই কণ্ঠটো পালোঁ। মোৰ মা আজি পৃথিৱীত নাই। তেখেত আজি প্ৰায় 3 বছৰ হ'ব মোৰ মা ঢুকালে। তেখেত খুব সুন্দৰ গীত গাইছিলে মোৰ মায়ে, মা পাই শিকা। তাৰপিছত মই ক'ব লাগিব মই ডিব্ৰুগড়ৰ মোৰ গুৰু যাৰ পৰা মই ভোকেলৰ কিছুমান টিপছ আৰু ক্লাছিকেলৰ বহুতখিনি জ্ঞান আয়ত্ব কৰিছিলোঁ, ভুৱন গগৈ ছাৰৰ কথা। তেখেত এজন গুৰু। আজি বিশেষকৈ মই দাদা হঠাতে ওলালেহি আৰু আমি আগৰ পৰাই কথা চথা পাতি আছিলোঁ যে ইণ্টাৰভিউৰ কথা। চ' আজি দাদাৰ ইউটিউব চেনেলতে আপোনালোকৰ মাজত আহিছোঁ। যদি আমাৰ ভিডিঅ' চাই ভাল পায় তেন্তে দাদাৰ ইউটিউব চেনেলটো লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এতিয়া তুমি কোনটো গান গাবা? মোৰ এটি গীত গাবলৈ গৈছোঁ। মোৰ প্ৰিয় বন্ধু পাৰ্থপ্ৰতি মৰমীয়া, সি এটি গীত লিখিছিলে। মই গীতটো তাকে আপোনালোকৰ আগত পৰিৱেশন কৰি গৈছোঁ। ঠিক আছে, ঠিক আছে। এই বেলি খাওনত আমাৰ ঘৰৰ পথাৰত ভৈৰৱ যেতিয়া তোমাক পিছে মাতিলে জয়া মাই নাহো বুলি নকবা। পথাৰলৈ গ'লে বোকা পানী লাগিব, মহজকেনো ধৰিব। তেতিয়া পিছে জয়া মাই তুমি যে কাটিবা। পথাৰলৈ গ'লে ধৰি দিছালে কৃষকৰ কষ্ট বুজিবা। ভুই ৰুবলৈ যদি নাজানা শাহুমাই পৰা তুমি শিকি ল'বা। ভুই ৰুবলৈ যদি নাজানা শাহুমাই পৰা তুমি শিকি ল'বা। ঐ বালি চন্দা চিলিকে দিখলৈ ৰে বালিতে তোমাকে ৰাখিছোঁ বুকুৰে ঐ মাজতে। ঐ সদায় দেখো মই ৰাতি সপোনত তোমাকে, তুমি বুলি খাব তুহিতানৰে গাৰুকে। মোৰে মৰমী মোৰে জীৱন লগৰী, মোৰে মৰমী মোৰে জীৱন লগৰী। উঠিব লাগিব কুকুৰা কাকতে তৰা চিঙি, যাব যে লাগিব ভুই নুৰুবলে। কইনা ভুই নুৰুবলে, ভুই নুৰুবলে, কইনা ভুই নুৰুবলে। এই বেলি খাওনত আমাৰ ঘৰৰ পথাৰত ভৈৰৱ যেতিয়া তোমাক পিছে মাতিলে জয়া মাই নাহো বুলি নকবা। ধন্যবাদ। তোমাৰ এই গানটো শুনি আমাৰ দৰ্শকে যথেষ্ট ভাল পাব। এইবাৰ মই বেলেগ এটা কথা তোমাক সুধিব বিচাৰিছোঁ। তুমি বোলে জুবিন গাৰ্গৰ কভাৰ ছং এটা গাইছিলা, ৰাইজে যথেষ্ট ভাল পাইছিলে। আমাৰ দৰ্শকসকলৰ মাজত তুমি আজি জুবিন গাৰ্গৰ যিটো কভাৰ ছং সেইটো গাই শুনালে ভাল পাব। সকলোকে ফাৰ্ষ্টতে কওঁ, জুবিন দা গান শুনি শুনিয়ে ডাঙৰ হ'লোঁ আৰু জুবিন দা সংগীত জগতত মোৰ কাৰণে তেখেত ভগৱান। চ' দাদাভাগৰ মোৰ মনৰ কল্পনা গীতটি মই ৰেকৰ্ড কভাৰ হিচাপে মানে গাইছিলোঁ।
এই গীতটি অলপ আপোনালোকৰ আগত পৰিৱেশন কৰোঁ। যদি আপোনালোকে শুনি ভাল পায় তেন্তে প্লিজ কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট আৰু লাইক দিব। অস্থিৰ বেগ অভিমানী দুচকু শান্তি দিয়া অস্থিৰ বেগ অভিমানী দুচকু শান্তি দিয়া মোৰ মনৰে কল্পনা যে তোকা মোৰ প্ৰেমৰে থাপনা তুলসী অভিনৱ মৰমেৰে বিয়াকুল কৰা মোৰ মনৰে কল্পনা যে তোকা মোৰ প্ৰেমৰে থাপনা তুলসী তোমাতে হয় হে কামনা পৰিধি এটি মোৰে পৃথিৱী তোমাতে হয় হে কামনাৰ পৰিধি এটি মোৰে পৃথিৱী কবিতা হৈ তুমি সাৰ পোৱা মোৰ মনৰে কল্পনা যে তোকা মোৰ প্ৰেমৰে থাপনা তুলসী মোৰ মনৰে কল্পনা যে তোকা মোৰ প্ৰেমৰে থাপনা তুলসী ধন্যবাদ। এই গীতটো আপোনালোকক পৰিৱেশন কৰিলোঁ। এই গীতটি যিটো কভাৰ চঙৰ যিটো ৰেকৰ্ড আছিলে সি মোৰ প্ৰিয় বন্ধু পাৰ্থ টিংকুৱে ৰেকৰ্ড কৰিছিলে, ভইচ ডাবিং আৰু মিক্সিং আৰু ভিডিঅ' এডিটিংটো সিয়ে কৰি দিছিলে। ভাল লাগিলে তোমাৰ এই গানটো শুনি, আমাৰ দৰ্শকেও বহুত ভাল পাব। এইবাৰ তুমি বিহুঘৰীয়া, যিহেতু আমাৰ এই লকডাউনত বিহুটো আমাৰ নহ'লেই, তথাপিতো আমাৰ দৰ্শকসকলৰ বাবে তুমি এটা বিহুঘৰীয়া গীত গাই যিহেতু লকডাউন চলি আছে, চ' মই এই ইউটিউব চেনেলত যিসকলে ভিডিঅ'টো চাই আছে আৰু লগতে যিসকলে ভিডিঅ'টো চাব তেওঁলোকক সকলোকে কওঁ, যিহেতু লকডাউন চলি আছে, সকলোৱে জানে কৰোণা আজি ইমান এটা আমাৰ সংকট অৱস্থাত আমি আছোঁ। চ' সকলো ঘৰত থাকিব, সুস্থ থাকিব, সকলোৱে চেনিটাইজাৰ আৰু মাস্ক ব্যৱহাৰ কৰিব, সকলো ঘৰত থাকি সুস্থ থাকিব, সকলোকে মই আহ্বান জনাইছোঁ মোৰ ফালৰ পৰা। আৰু বিহুঘৰীয়া কেইটামান কলিং লৈ পিনি মই আপোনালোকক পৰিৱেশন কৰোঁ। কোনো আইডিয়া নাই কি গাম, কিন্তু যিখিনি মই জানো সেইখিনিকে অলপ আপোনালোকৰ লগত শুনাম। ঠিক আছে? ঠিক আছে। Oh,
যান দূৰণিতে ঐ যান তুমি থাকা ঐ যান সপোনত হয় ঐ যান আমাৰ দেখা ঐ যান ঐ জান উনাহাৰ পুলা বতন উনাহাৰ মোৰ মৰমত ঐ নাহৰ আনিলি তই বহা গলে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে বিৰিতিৰে লহৰ নালাগে বুক ভাগৰ এজনৰ ভৰ দুপৰ ঐ নাহৰ আনিলি তই বহা গলে খবৰ ঐ বেকা বেগিকে চাই মোলৈ কলিজা নাখাবা এই খোলা খুলিকে কৈ দিবা যদি ভালে পোৱা এই বেকা বেগিকে চাই মোলৈ কলিজা নাখাবা এই খোলা খুলিকে কৈ দিবা যদি ভালে পোৱা কিনো ভাবি আছালৈ মনৰ ব্যথা মনত লৈ কিনো ভাবি আছালৈ মনৰ ব্যথা মনত লৈ যৌৱন দীঘলি জানো চিৰদিন নাথাকে মহিল লাগি যায় চুহিল লাগি যায় ঐ ফুলে ফুলালো হালধীয়া চিঙিল লাগি যায় ফুলা নাচি তৰা ধুনীয়া মৰম লগা আনিল লাগি যায় বগা বাৰু গছত নাচি তৰা কৈল লাগি যায় তুমি থাকা পাপেৰ ঘৰত নাচি তৰা আনিল লাগি যায় তোমাৰ নেপাল লাগিলে ভাবিলে জয় মহিল লাগি যায় চুহিল লাগি যায় আনিল লাগি যায় মহিল লাগি যায় ধন্যবাদ তোমাৰ এই গানটো আমাৰ দৰ্শকে শুনি নিশ্চয় ভাল পাব তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু ভৱিষ্যতে আকৌ তোমাক এনেদৰে মই লগ পাম আৰু ময়ো আশা ৰাখিলোঁ ভৱিষ্যতে আপোনাক যেন আকৌ এই চেনেলৰ যোগেদি লগ পাম আৰু আপোনাক অশেষ ধন্যবাদ মই জনাইছোঁ যিহেতু আপুনি আপোনাৰ চেনেলত এইখন সুযোগ মোক আগবঢ়াই দিয়াৰ বাবে আৰু এই চেনেলৰ সকলো দৰ্শকক মই ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আপোনালোকে ৰমেশ দাৰ ভিডিঅ' চাই থাকক আৰু এই ইউটিউব চেনেলটি মানে আগবঢ়াই নিম থেংক ইউ ধন্যবাদ